পোনপ্ৰথমতে সকলোকে BS24 আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এটা বিশেষ এটা বাৰ্তা লৈ আহিছোঁ। হৈছে শোণিতপুৰ জিলাৰ চিৰাজুলি মুলানপুখুৰী বিলপাৰৰ বানপানী। আমি দেখা পাইছোঁ ৰাস্তাৰ ওপৰেৰে পানী বৈ আছে। বহুতো অসুবিধা হৈছে আমাৰ মুলানপুখুৰী বিলপাৰ গাঁৱলৈ। বহুত ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, তেখেতক আমি কেমেৰাৰ যোগে দেখাই আছোঁ। এই চাই আছে আপোনালোকে, ছাত্ৰ ছাত্ৰী স্কুললৈ যাবলৈ ওলাইছে। তেখেতৰ আজি পৰীক্ষা। আমি তেখেতলৈ দুই এটা প্ৰশ্ন কৰিম। তোমালোকৰ কেনেকুৱা অসুবিধা হৈছে আজি স্কুলত যোৱা? একো সুবিধা নাই, স্কুলত যাব নোৱাৰোঁ আৰু আমাৰ পৰীক্ষা আছে স্কুলত, আৰু স্কুলত পৰীক্ষা আছে, যাব নোৱাৰোঁ। সকলো ৰাস্তাত পানী আছে। হয়, আমি গম পাইছোঁ তেখেতে অসুবিধা পাইছে। এয়া তেখেতে আজি খোজকাঢ়ি স্কুললৈ যাব লগা হৈছে। বহুত ছাত্ৰ ছাত্ৰীৰ অসুবিধা হৈছে। আমি এই গাঁৱৰ আমি দুই এজনলৈ আমি প্ৰশ্ন সুধিম। এই ৰাস্তাৰ অৱস্থা চাই আছে, এইটোৰ কাৰণে আপোনাৰ কেনেকুৱা কি ক'ব অসম চৰকাৰ? ৰাস্তাৰ মানে অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে বিগত বহুত বছৰ ধৰি এই ৰাস্তাৰ মতে বছৰে বছৰে পানী হৈয়ে আছে, আমি চাই আছোঁ। কিন্তু আমাৰ পঞ্চায়ত প্ৰতিনিধি তেওঁলোকে জানে এই অৱস্থা, তথাপিও এদিনো তেওঁলোকে ইয়াৰ খবৰ নলয়, নাহে। আমাৰ কামালদাই নিজে পঞ্চায়ত যোৱা অৱস্থাত আমাৰ ৰাস্তাৰ অৱস্থা চাই আছে, কিন্তু তেওঁ জোখমাক লৈছে এই ৰাস্তাৰ। আজিৰ দিনতো এই কামটো তেওঁ কৰা নাই। ইমান গাফিলতি কৰি আছে আমাৰ বিলপাৰ বস্তুটোত। তেওঁ জিকাৰ পিছতে কৈছিলে মই বিলপাৰৰ বুটতে মই জিকিছোঁ। তো আজি তেওঁ আমাৰ বিলপাৰৰ লগত বহুত গাদ্দাৰি কৰি আছে। আজি আপুনি চাব পাৰিছে যে আমাৰ কোন ল'ৰা ছোৱালীবিলাক স্কুলত যাব নোৱাৰা হৈছে। কিন্তু কি হ'ব, বাধ্যত পৰি তেওঁলোকে আজি স্কুলত যাব লগা হৈছে এই পানীৰ ওপৰেদি। তেখেতৰ এক্সাম আছে, পৰীক্ষা আছে, যাৰ ফলত তেওঁলোকে এই পানীৰ ওপৰত কষ্ট কৰি স্কুলত গৈ আছে। আৰু আমাৰ ৰাইজৰ বহুত এটা অসুবিধা, কিবা বজাৰ কৰিব লাগে তাতো যাব নোৱাৰা হৈছে। ইফালেও ৰাস্তা বন্ধ, আকৌ ৰাস্তাৰ সিফালে দক্ষিণ ফালেও ৰাস্তা বন্ধ, মাজত কেইটামান মানুহ বিপদত পৰি আছে। এই আমাৰ বহুত দুঃখজনক খবৰ। মেৰিনা খাতুন, তোমাৰ কেনেকুৱা অসুবিধা হৈছে আজি এই স্কুলত? মোৰ বহুত অসুবিধা হৈছে যে পানীৰ কাৰণে আমি স্কুলত যাব নোৱাৰি। তোমাৰ হিমন্ত মামাক কি ক'ব বিচাৰা? আমাৰ ৰাস্তাটো ঠিক কৰিবৰ কাৰণে বিচাৰোঁ। তুমি কি ক'ব বিচাৰা তোমাৰ হিমন্ত মামাক? মই ৰাস্তা ঠিক কৰিব বিচাৰোঁ। ঠিক কৰিব বিচাৰা। তোমাৰ কেনেকুৱা অসুবিধা হৈছে আজি পৰীক্ষা দিব অসুবিধা হৈছে, ৰাস্তা অসুবিধা হৈছে ন? ৰাস্তা তুমি কি ক'ব বিচাৰা? মই ক'ব বিচাৰোঁ যে আমাৰ ৰাস্তাখন ঠিক কৰি দিব লাগে। কৰিব লাগে। আমি এই ৰাস্তাৰ কাৰণে আমি পৰীক্ষা দিব যাব নোৱাৰোঁ, সেইটো কাৰণে। আমাৰ এই ৰাস্তাখিনি মলানপুখুৰী গাঁৱৰ ৰাস্তাখিনি পঞ্চায়তৰ প্ৰেচিডেণ্টে তদন্ত নলয় আজিলৈ। সি খালি ভোট লাগে, ভোট লৈ সি জিকিছে। এতিয়া আমাৰ এই ৰাস্তাখন তদন্ত এদিনো আহি পেলাই ৰাস্তাটোৰ তদন্ত লোৱা নাই। এতিয়া ল'ৰা ছোৱালী স্কুলত অহা যোৱা পানীত পৰি আছে। কেনেকৈ অসুবিধা হৈ আছে, এতিয়া যাব অহা যোৱা বিৰাট অসুবিধা হৈ আছে। আমাৰ অসম চৰকাৰ আপুনি কি ক'ব? আমাৰ অসম চৰকাৰে এইটো ৰাস্তাৰ তদন্ত ল'ব লাগে। এতিয়া স্কুলত যাব নোৱাৰা হৈছে ল'ৰা ছোৱালী, পানীতে এজন পৰি গ'লে কেনেকৈ হ'ব? ৰাস্তালৈ তোমাৰ অসুবিধা কেনেকুৱা হৈছে? আমাৰ বহুতখিনি একটা অসুবিধা হৈ গ'ল। স্কুলৰ এই যে ল'ৰা ছোৱালীবিলাক মানে ৰাস্তা দি মানে যাব নোৱাৰে, ভাঙি গৈছে ৰাস্তাটো। অহা যাহা কৰোঁতে মানে এইটো পকা বনাই দিব, মেম্বাৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট সিহঁতে মানে নবনায়। এই নতুন গাঁও পঞ্চায়তৰ সভাপতি সি নাহে, একদিন আমি মাতিবলৈ আনিব নোৱাৰোঁ তাক। তেখেতে এইখিনি অহা যোৱা কৰে, তথাপি মানে নাই, সি মানে এইবিলাক কথা বতৰা সি মানে নুশুনে নহয়। আমালোকে কৈ থাকিলে ক'লে হ'ব, লাহে ধীৰে হৈ থাকিব। এতিয়া এই যে স্কুলত যাই আছে, স্কুলত যাব নোৱাৰে। পানী ইমানখিনি পানী মানে উৰাতখিনি পানী মানে ভাঙি এই ছোৱালীবিলাক মানে যাই আছে। ইয়াৰ আগতো পানী ইয়াতে হয়নে? হৈ থাকে, সিহঁতেতো জানে, তথাপি কালভাৰ এটা দিছে সৰু চাই, এই কালভাৰ দি মানে পানী যাই ফেলে মানে কোলাব নোৱাৰে। এতিয়া ৰাস্তাৰ ওপৰত এক কমৰ পানী আছে। বানপানী হোৱাৰ পিছত আমাৰ গাঁৱৰ ৰাইজ সতৰ্ক হৈছেনে? কিবা লাগি দিছেনে কামবোৰ? না, লাগা নাই মানে আহা যাহা কৰি আছে। আৰু মানে ৰাস্তাটো চাই আছে, এতিয়া ক'ৰ পৰা মাটি চাটি আনিব, ক'ৰ পৰা মানে
কি আনিব গাড়ী গুড়ি চলিব নোৱাৰে ৰাস্তাটো মানে ভাঙি গৈছে এই আধাটো মানে ভাঙি গৈছে কালবাৰৰ ওচৰত মানে ভাঙি গৈছে এতিয়া মানে এই যে ছোৱালীবিলাক ল'ৰা ছোৱালীবিলাক যে মানে গৈছে স্কুলত সিহঁতে কেনেকৈ আহিব 3 কিলোমিটাৰ মানে তফাত দি ফালে মানে আহিব লাগিব এতিয়া এই নেৰাণে পৰা বৰষুণৰ কাৰণে যে আজি এনেকুৱা বানপানী হৈছে ৰাস্তাৰ ওপৰত পানী গৈছে ইয়াৰ মৰ্ণিং ৰাতিপুৱাৰ পৰা আমাৰ মেম্বাৰ আহিছেনে আমাৰ নাই অহা নাই মেম্বাৰ ছেক্ৰেটাৰী বিডিবি একো অহা নাই কিন্তু আপোনালোকে মাতিছেনে আমালোকে সিহঁতে ইয়াৰ পৰা মানে চলি থাকে সিহঁতেও যাই আছে ৰাতিপুৱাই মানে যাই আছে সিহঁতে ৰাস্তাই এইটো তথাপিও মানে সিহঁতে একো নকয় কাকো মানে একো নকয় নহয় সিহঁতে এইটো বনাব লাগিব নে নালাগিব সিহঁতে নাজানে নেকি জানি নিজেই যাই আছে তেনেহ'লে এতিয়া আমি কি কওঁ তাক আৰু এনেওতো কৈ আছোঁ ৰাস্তাটো বান্ধিব লাগিব ক'লে অঁ বান্ধিম ৰ'বা এইটো চৰকাৰে কথা বান্ধিব